আপোনালোকৰ একোটা সিদ্ধান্তই সমাজত উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ, মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ আহ্বান, আপোনালোকে বিবেকৰ দ্বাৰা পৰিচালিত হৈ পঞ্চায়ত ৰাজ ব্যৱস্থা ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক বিবেকৰ দ্বাৰা। এতিয়া দেখিছে সস্তীয়া আৱেগ বিক্ৰী কৰিবৰ বাবে নানা ধৰণৰ ৰাজনৈতিক দলে বিভিন্নগৰাকীৰ কাষ চাপিছে। সস্তীয়া আৱেগ, কোনোবাই বিদেশী নামত মানুহক ভয় খুৱাইছে, বিভ্ৰান্তি সৃষ্টি কৰিছে। কৌটি কৌটি বিদেশী অসমৰ আহি সংস্থাপিত হৈ এই বৰচলা সমাজ, ঢেকীয়াজুলি সমাজৰ অস্তিত্ব বিপদাপন্ন কৰিব বিচাৰিছে বুলি নানা ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিছে। কিন্তু সেইসকল বিভ্ৰান্তি সৃষ্টিকাৰক আপোনালোকে ভালদৰে পৰ্যালোচনা কৰিব। সেইসকলে জীৱনৰ বাটত কোনোদিনেই জাতীয় স্বাৰ্থত সততাৰ নিষ্ঠাৰে কাম কৰিব পৰা নাই। কংগ্ৰেছে হওক, এজিপিয়ে হওক, এআইডিএফে হওক, এই তিনি শক্তি আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত পাহাৰ ভৈয়ামত নানা ধৰণৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। আৰু এতিয়া তিনি শক্তিয়ে এতিয়া মিটাৰেলি স্থাপন কৰিছে। নাই, আগতেতো কংগ্ৰেছ এআইডিএফ এটা মুদ্ৰাৰ ইপিটি আছিল, এতিয়া আৰু এটা তাতে সংযোজন হল এজিপি। কোনে ভাবিছিল অসমৰ ৰাজনীতি পথৰ এনেধৰণৰ সমীকৰণ হব বুলি? এতিয়া মোক আজি পুৱাৰ ভাগত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে, তেখেতসকল কোনো ৰাজনৈতিক দলত নাই, চিন্তাবিদ, সাধাৰণ তেখেতসকলৰ আদৰ্শ খেতিয়ক আৰু শিক্ষক, তেখেতসকলে ফোন কৰি জনাইছে যে আমি এই দিনটো দেখিব পাওঁ।